আজি মই মানে এযোৰ মেখেলা চাদৰ চিলাব লৈছোঁ আৰু এইযোৰ মেখেলা চাদৰ হ'ল মাইনা তুলনি পাৰ্টিত উঠিছিলে মই চিলোৱা নাছিলোঁ থৈ দিছিলোঁ তাকে আজি পটিটো নালাগাওঁ খালি এইটো চাইড মই চিলাই হেনা জোল গুঠো আৰু এইটো কিহৰ কাৰণে মই আজি দৌৰি কৰি হেনা মেখেলা চাদৰখন চিলাই আছোঁ কৈ আছোঁ আপোনালোকক তাৰমানে হৈছে মই সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে বান্ধৱীবিলাক গোটেইবিলাকে মানে লগ হৈ হেনা কি কৈছে মানে গোল্ডেন কালাৰৰ মানে মেখেলা চাদৰ পিন্ধো বুলি কৈছে সেইটো কাৰণে এইটো কালাৰে আছে সেইটো কাৰণে এইযোৰ মিলিছে ভালে লাগিছে আৰু নতুন হয় পিন্ধাও নাই সেইটো কাৰণে এতিয়া মই চিলাওঁ অন কৰিছে ফ্ৰেণ্ডছ এয়া এতিয়া মই আৰম্ভ কৰি দিছোঁ আৰু এইটো চিলা হোৱাৰ পিছতে মই জোল গুঠা আৰম্ভ কৰিম কাৰণ বেছি দিন নাই কালি শনিবাৰটোহে আছে শনিবাৰ ৰবিবাৰ আছে কাৰণ সোমবাৰে বোলে সৰস্বতী পূজা সেইটো কাৰণে ধামাধুম কৰিব লাগিব কামটো নহ'লে আৰু পিন্ধিব নোৱাৰিম আৰু অকণমান মানে চিলাইৰ পৰা উঠিহে না একদম মানে বাইক অকণমান চব্জি কাটি দিলোঁ কাৰণ বাইক আজি ভাত বনাব দিছোঁ কাৰণ মই ভাবিছোঁ চিলাইৰ কাম কৰিম আৰু এয়া জোল গুঠা আৰম্ভই কৰি দিলোঁ আৰু এয়া মাছৰ তৰকাৰী হৈ গ'ল কচু দি বনাইছে মাছ আৰু এইপিনেও বাচ্ছাবিলাকে মানে কচু নাখায় কাৰণে বিলাহীৰ তৰকাৰী বনাইছে আৰু এয়া বেঙেনা মাছৰ কাটা দি বনাইছে আৰু এইপিনে ভাত লৈছোঁ খাবৰ কাৰণে বঢ়িয়া আইসকল কচু তৰকাৰীটা ভাল হৈছে ন কচু তৰকাৰীটা ভাল হৈছে বুঢ়ী আছে খাওয়া না তো ও লৈছা বুঢ়ী আছে